Hello everyone, welcome back to my YouTube channel Bindas Pinky নতুন এটা ভিডিঅ আপোনালোক সকলোকে স্বাগতম জনাইছো জয় গুৰু শংকৰ আৰু যিহেতুকে অসমৰ প্ৰান্তে প্ৰান্তে সকলোৱে গম পাইছে যে ৰঙিয়া হাতীহিলা পথাৰত একদম উলাহ মালহ চলিছে কাৰণ কি শ্ৰীমন্ত শংকৰদেৱৰ 93 সংখ্যক বাৰ্ষিক অধিৱেশন হ'বলৈ গৈ আছে আৰু তাৰে এক উলাহ মালহেৰে প্ৰস্তুতি চলিছে আৰু দূৰ দূৰণিৰ পৰা আই মাতৃ বাপ বান্ধৱসকল আহি কেনেকুৱা প্ৰস্তুতি চলাইছে আপোনালোক এই ভিডিঅটো শেষলৈকে চাই থাকক শ্ৰীমন্ত শংকৰদেৱৰ অধিৱেশনৰ বাবে কেনেকৈ প্ৰস্তুতি চলি আছে আপোনালোকে দেখিলে আৰু তিনিদিনীয়া কাৰ্যসূচী হ'ব 9, 10, 11 আৰু মাজত মাত্ৰ এটা দিন তেন্তে উলাহ মালৰে সকলোৱে ৰৈ আছে প্ৰান্তে প্ৰান্তে সকলো মানুহ আহি গৈছে আৰু আই মাতৃসকলে কেনেকৈ প্ৰস্তুতি চলাইছে আপোনালোকে দেখিলে তেন্তে আজ ময়ো যাব ওলাইছো এতিয়া ৰঙিয়ালৈ তেন্তে ময়ো যাওঁ অধিৱেশনৰ বাবে ময়ো সাজো যাবলৈ তেন্তে মইতো গৈছো ৰঙিয়ালৈ তেন্তে আজিলৈ বাই বাই